মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম ক্লাছ 9ৰ এক্সাৰসাইজ 1.1, য'ত আমি অধ্যয়ন কৰিম কি সংখ্যা প্ৰণালী। হয়নে? সংখ্যা প্ৰণালীৰ পৰা তোমালোকৰ কি ধাৰণা হয়? তাৰমানে আমি ইয়াত সংখ্যাৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে? তোমালোকে বিভিন্ন ধৰণৰ সংখ্যাৰ বিষয়ে শুনিছাই, হয়নে? পূৰ্ণ সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, হয়নে? স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা, সেইবিলাকে ইয়াত আজি আলোচনা কৰিম। ঠিক আছে? ইয়াক যদি মই সংখ্যা ৰেখা বুলি ধৰোঁ, তেনেহ'লে শূন্যৰ পৰা সোঁপক্ষত যিবিলাক সংখ্যা পাম, সেই সংখ্যাবিলাকক যোগাত্মক বা ধনাত্মক সংখ্যা বুলি কোৱা হয়। ঠিক আছে? ঠিক সেইদৰে শূন্যৰ পৰা বাওঁ ছাইডত হয়নে যিবিলাক সংখ্যা পাম সেইবিলাকক আমি ঋণাত্মক বা বিয়োগাত্মক সংখ্যা বুলি কম। এতিয়া চোৱা, শূন্যৰ পৰা সোঁ ছাইডত যিবিলাক গোটা গোটা সংখ্যা আছে না 1, 2, 3 বা শূন্যৰ পৰা বাওঁ ছাইডত -1, -2, -3 এই সংখ্যাবিলাকক আমি কি বুলি কম? অখণ্ড সংখ্যা। বুজি পাইছা? অখণ্ড সংখ্যা তাৰমানে সি খণ্ড হ'ব নালাগে। তাৰমানে ইয়াৰ কনচেপ্টটো, অখণ্ড সংখ্যাৰ কনচেপ্টটো কাৰ লগত মিলে? তোমালোকে শুনিছা নিশ্চয়, অখণ্ড কীৰ্তন। হয়নে? অখণ্ড কীৰ্তনত কি হয়? যি ধৰি লোৱা তোমাৰ একদিন বা দুইদিনৰ যিটো কাৰ্যসূচী থাকে, হয়নে? ধৰি লোৱা যিসকলে কীৰ্তন ভজন কৰিব তাত, হয়নে? সেইসকলে মাজত ব্ৰেক নোলোৱাকৈ অনবৰতে, হয়নে? কণ্টিনিউৱাছলি কীৰ্তন ভজন কৰি থাকে। তেনেকৈ অখণ্ড সংখ্যাবিলাক কি হ'ব লাগিব? মাজতে খণ্ড হ'ব নালাগিব। তাৰমানে যদি মই কওঁ 2, তেনেহ'লে ই অখণ্ড সংখ্যা। যদি মই আকৌ কৈ দিওঁ 2.13, তেনেহ'লে ই মাজত খণ্ড হৈ গ'ল। তাৰমানে 0.13টো খণ্ড হৈ গ'ল। তাৰমানে অখণ্ড সংখ্যাত কি হ'ব লাগিব? সদায় গোটা গোটা 1, 2, 3, 4, 5, 6 আপ টু ইনফিনিটি, -1, -2, -3, -4 আপ টু মাইনাছৰ ইনফিনিটি। ঠিক আছে? এতিয়া আমি যাম পূৰ্ণ সংখ্যা। এতিয়া চোৱা, শূন্যৰ পৰা আৰম্ভ কৰি, হয়নে? যদি আমি সোঁপক্ষত আগবাঢ়োঁ, তেনেহ'লে আটাইবিলাক অখণ্ড সংখ্যাকে আমি কি বুলি ক'ম? পূৰ্ণ সংখ্যা। ঠিক আছে? তাৰমানে আমাৰ পূৰ্ণ সংখ্যাত আৰম্ভণি ক'ৰ পৰা হ'ব? শূন্যৰ পৰা। আৰু কোন দিশে যাম? ধনাত্মক দিশত। আৰু সংখ্যাবিলাক কেনেকৈ হ'ব লাগিব? আটাইবিলাকে অখণ্ড সংখ্যা। ঠিক তেনেকৈ 1ৰ পৰা আৰম্ভ কৰি যদি সোঁ ছাইডত যাওঁ, হয়নে? তেনেহ'লে আমি কি পাম? স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা। ঠিক আছে? তাৰমানে স্বাভাৱিক সংখ্যাৰ আৰম্ভণি ক'ৰ পৰা? 1ৰ পৰা। কোনফালে যাম? ধনাত্মক দিশত যাম। সংখ্যাবোৰ কেনেকৈ হ'ব লাগিব? প্ৰতিটো সংখ্যাই অখণ্ড হ'ব লাগিব। ঠিক আছে? তাৰপিছত আহি গ'ল আমাৰ যুগ্ম বা অযুগ্ম সংখ্যা। যুগ্ম সংখ্যা মানে কি? যিবিলাক সংখ্যাক 2ৰে হৰণ যায় সেইবিলাককে আমি যুগ্ম বুলি ক'ম। হয়নে? সংখ্যা ৰেখাত সেইবিলাক কেনেকৈ পাম? এটাৰ পিছত এটা পাম। হয়নে? শূন্যকো আমি যুগ্ম বুলি ক'ব পাৰোঁ। শূন্যৰ পিছত 2 আহিব, 2ৰ পিছত ইফালে 4 আহিব, মাজত এটা এটা ঘৰ এৰি যাব। হয়নে? শূন্যৰ পৰা -2 আহিল, ইয়াৰ পৰা পিছত -4 আহিল, এটা এটা স্থান সিহঁতে এৰি যাব। এতিয়া অযুগ্ম সংখ্যা কোনবিলাক? যিবিলাক 2ৰে হৰণ নাযায়, হয়নে? সেইবিলাক অযুগ্ম সংখ্যা। কেনেকৈ হ'ব? এতিয়া চোৱা, প্ৰথমটো 1, তাৰপিছত কি আহিল? নেক্সট 3, 3ৰ পিছত কি আহিল? 5, তাৰপিছত কি আহিব? নেক্সট 7, ইফালেও কি হ'ব? 1, -3, -5, তাৰমানে ইহঁতেও মাজত এটা এটা এৰি যাব। ঠিক আছে? এনেকুৱা ধৰণৰ সংখ্যাক আমি অযুগ্ম সংখ্যা বুলি ক'ম। এতিয়া চোৱা, পৰিমেয় সংখ্যা কাক বোলে? হয়নে? তোমালোকে ধৰি লোৱা 6, 7ত পাই আহিছা 7/9, 11/10, হয়নে? 13/15, এনেকুৱা ধৰণৰ সংখ্যাবিলাক, হয়নে? এনেকুৱা সংখ্যাবিলাকত তোমালোকে মন কৰা, ইয়াত হৰ আৰু লব, হয়নে? দুটাক 1ৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ নাযায়, হয়নে? যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, হয়নে? ইয়াত আমাৰ কিউটো কি হ'ব লাগিব? কিউটো, হয়নে? তোমাৰ যিটো কিউটো নট ইকুৱেল টু 0 হ'ব লাগিব। যদি কিউ 0 হৈ যায়, তাৰমানে সংখ্যাটো তেতিয়া সংখ্যাবদ্ধ নহ'ব। ঠিক আছে? এই চৰ্তটো উল্লেখ কৰিবই লাগিব। লগতে আমাৰ হৰ আৰু লব দুয়োটাই কি হ'ব লাগিব? অখণ্ড সংখ্যা হ'ব লাগিব। ঠিক আছে? এতিয়া চোৱা, বাস্তৱ সংখ্যাৰ দুটা ভাগ, এটা পৰিমেয় আৰু অপৰিমেয়, হয়নে? বাস্তৱ সংখ্যাৰ পৰা আমি পৰিমেয়ক মাইনাছ কৰোঁ, তেনেহ'লে কি পাম? অপৰিমেয়বিলাক পাই যাম। ঠিক আছে? ধৰি লোৱা, যিবিলাক সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবিলাক হ'ল অপৰিমেয় সংখ্যা। যেনে যদি ধৰি লোৱা মৌলিক সংখ্যাৰ ওপৰত ৰুট আহি গ'ল, বৰ্গমূল শ্ৰেণীটো আহি গ'ল, হয়নে? √2, √3, √5, এইবিলাক সংখ্যা অপৰিমেয়। ঠিক আছে? এতিয়া চোৱা, মই ক'লোঁ মৌলিক সংখ্যাৰ ওপৰত, কিন্তু চোৱা 6টো কি হয়? যৌগিক সংখ্যা, হয়নে? এতিয়া যৌগিক সংখ্যা বুলি ক'লেও 6 বুলি ক'লে কি হয়? 2 × 3 হ'ল। এতিয়া চোৱা, 2 আৰু √3 হৈ গ'ল। তাৰমানে বিখ্যাত গণিতজ্ঞ চিৰিয়ানৰ থিয়ডৰ আছে, হয়নে? বহু বছৰ আগতেই তাৰমানে √2, √3, √5, √7, √10, √11, √13, হয়নে? √14, √15, √17, √19 এইবিলাক অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰি থৈ গৈছে। ঠিক আছে? তেনেকৈ আমি পাইকো অপৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ, হয়নে? পাইও এটা অপৰিমেয় সংখ্যা। পাই যে অপৰিমেয় সংখ্যা হয়, সেইটো বিখ্যাত গণিতজ্ঞ লিম্বাৰ্ট আৰু লিজেণ্ডাৰে আগতে 1700 শতিকাতে প্ৰমাণ কৰি থৈ গৈছে। ঠিক আছে?
গুড এতিয়া চোৱা দুটা পৰিমেয় সংখ্যাৰ মাজত কি হয় অসংখ্য পৰিমেয় সংখ্যা থাকে ধৰি লোৱা মই ক'লো 1/3 আৰু নেক্সটটো ক'লো 1/5 হল এতিয়া চোৱা এই দুটা পৰিমেয় সংখ্যাৰ মাজত হয়নে অসীম সংখ্যক কি থাকে পৰিমেয় সংখ্যা থাকে তাৰ মানে তোমালোকে ক'ব পাৰা দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে সেই কথাটো তোমালোকে মনত ৰখা দৰকাৰ ঠিক আছে এতিয়া চোৱা আমি এক্সাৰসাইজ 1.1 ৰ 1 নম্বৰ অংকটো কৰিম হয়নে ইয়াত কি কৈছে শূন্য যে এটা পৰিমেয় সংখ্যা হয় নে নহয় সেইটো চাবলৈ কৈছে আমি জানো শূন্যৰ লগত 1 পূৰণ কৰা কি হ'ব ৰিজাল্ট 0 পাবা শূন্যৰ লগত 2 পূৰণ কৰা ৰিজাল্ট 0 শূন্যৰ লগত 3 পূৰণ কৰা আমি ৰিজাল্টটো কি পাম 0 ঠিক আছে এনেকৈ বিভিন্ন সংখ্যাৰ লগত আমি পূৰণ কৰি যাব পাৰোঁ কিন্তু ৰিজাল্টটো 0 পাই গৈ থাকিম মই তিনটাৰ লগত তোমালোকক দেখুৱাই দিলোঁ ঠিক আছে এতিয়া চোৱা এই শূন্যক ইফালে ৰাখা হয়নে এই একক ইফালে আনা হৰণ হ'ব হয়নে ঠিক তেনেকৈ চোৱা ইয়াতো 0 ইকুৱেল টু কি হ'ব 0/2 হ'ব ইয়াতো 0 ইকুৱেল টু কি লিখিব পাৰিলোঁ 0/3 এনেকৈ গৈ থাকিব পাৰি তাৰমানে সো অন পৰিমেয় সংখ্যা ধাৰণা মতে আমাৰ কি আছিল তাৰমানে ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিম কিন্তু q not equal to 0 হ'ব লাগিছিল q not equal to 0 আছে হয়নে ইয়াত মন কৰা q not equal to 0 ইয়াত মন কৰা হয়নে আমাৰ যেটো হৰ not equal to 0 হয়নে ইয়াতো q not equal to 0 তাৰমানে যি পৰিমেয় সংখ্যাৰ যেটো কনসেপ্ট আছিল সেই কনসেপ্ট মতে এটো আহি গৈছে আৰু লগতে আমাৰ হৰ আৰু লব কি হৈছে দুইটাই অখণ্ড সংখ্যা এতেকে আমি ক'ব পাৰো যেহেতু শূন্যক p/q আৰ্হিত প্ৰকাশ কৰিব পৰা গৈছে য'ত p আৰু q দুটাই অখণ্ড সংখ্যা আৰু q not equal to 0 গতিকে এই পৰিমেয় সংখ্যা হয় ঠিক আছে আশা কৰো বুজি পাইছা এতিয়া চোৱা 2 নম্বৰত দিছে কি 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে ঠিক আছে এতিয়া 3 আৰু 4 ৰ মাজত কেইটা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে 6টা 6 ৰ লগত 1 যোগ কৰি দিয়া কিমান হ'ল 7 সেই 7টো ঘৰ হিচাপে লিখা ইয়াতো হৰ হিচাপে লিখিলো এটা তোমালোকে কোৱা হাতেৰে কিহক হৰণ কৰিলে উত্তৰটো 3 ওলায় হাতেৰে 21ক হৰণ কৰিলে উত্তৰটো 3 ওলায় হাতেৰে কিহক হৰণ কৰিলে উত্তৰটো 4 ওলায় হাতেৰে 28ক যদি মই হৰণ কৰো উত্তৰটো 4 পাম এতিয়া আমাক কি কৈছে 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা লিখিবলৈ কৈছে এতিয়া আমি কি কৰিম 21 আৰু 28ক বাদ দিম আৰু তাৰ মাজৰখিনি লিখি দিম ঠিক আছে 6টা পৰিমেয় সংখ্যা 22/7 23/7 হৈ গ'ল সো 1 2 3 4 5 6 পাই গ'লো 6টা ঠিক আছে এনেদৰে এনেকা অংকবিলাক সমাধান কৰিব লাগে তোমালোকে প্ৰচেছটো মনত ৰাখিবা ঠিক আছে এতিয়া 3 নম্বৰ অংকটোত চোৱা 3/5 আৰু 4/5 ৰ মাজত 5টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে এনেকুৱাত আমি কি কৰিম হৰখিনিক ডাঙৰ কৰিবলৈ চেষ্টা কৰিম কিন্তু ব্যালেন্সত ৰাখিম ঠিক আছে এতিয়া চোৱা হৰ ইয়াত 5 আছে ইয়াৰ লগত 8 পূৰণ কৰি দিয়া ইয়াতো হৰ 5 আছে ইয়াৰ লগতো 8 পূৰণ কৰি দিয়া কিন্তু আমাৰ কি ৰেশিওটো মেইনটেইন হৈ থাকিব লাগে ইয়াৰ লগতো আমি 8 পূৰণ কৰিলো ইয়াৰ লগতো 8 পূৰণ কৰিলো এটা কিমান হ'ব 8 5 গুণ 40 8 3 গুণ 24 ইয়াত কিমান হ'ব 8 5 গুণ 40 8 4 গুণ 32 হল ইয়াত এটাকে কি কৰিম 24ক এৰি দিম 32ক এৰি দিম তাৰ মাজৰখিনিক আমি পৰিমেয় সংখ্যা হিচাপে লিখিম 5টা পৰিমেয় সংখ্যা 25/40 26/40 হ'ব 5টা লিখিবলৈ কৈছে গতিকে আমি 5টা লিখি দিলো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰত আমাক কি কৈছে খসা আৰু মিছা বাছি উলিয়াবলৈ কৈছে ঠিক আছে খসা যদিও কিয় খসা মিছা যদিও কিয় মিছা কাৰণ দৰ্শাবলৈ কৈছে এতিয়া চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা তোমালোকে কোৱাচোন খসা নে মিছা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা মোৰ মতে খসা এটা কিয় খসা পূৰ্ণ সংখ্যা আৰম্ভণি ক'ৰ পৰা হয় শূন্যৰ পৰা গতি কোনফালে কৰে ধনাত্মক দিশত আৰু সংখ্যাবিলাক কেনেকুৱা প্ৰতিটো অখণ্ড সংখ্যা হয়নে আকৌ স্বাভাৱিক সংখ্যাৰ আৰম্ভণি ক'ৰ পৰা 1ৰ পৰা কোনফালে গতি কৰে ধনাত্মক দিশত আৰু প্ৰতিটো সংখ্যা কেনেকুৱা অখণ্ড সংখ্যা ঠিক আছে এতিয়া চোৱা পূৰ্ণ সংখ্যাৰ যেটো গুট হয়নে সেই গুটত স্বাভাৱিক সংখ্যা সোমাই আছে গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা ঠিক আছে কাৰণ পূৰ্ণ সংখ্যাৰ গুটটোত স্বাভাৱিক সংখ্যা পোৱা যায় সিম্পল লজিক প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব পাৰে জানো মোৰ মতে মিছা এতিয়া চোৱা কিয় মিছা
মই ক'লো মিছা এতিয়া মিছাৰ কাৰণটো মই দিছোঁ চোৱা -3 এটা অখণ্ড সংখ্যা হয় বা -5 এটা অখণ্ড সংখ্যা হয় কিন্তু -5 এটা পূৰ্ণ সংখ্যা হয় জানো নহয় আমি কাৰণ এটা দি দিব পাৰোঁ উদাহৰণৰ সৈতে বুজাই দিম তাৰ মানে -5 এটা অখণ্ড সংখ্যা কিন্তু ই পূৰ্ণ সংখ্যা নহয় ঠিক আছে কনসেপ্টটো এনেকৈ ল'লে হৈ গ'ল এটা 4-3টো চোৱা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা বুলি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব পাৰে জানো তোমালোকে ভাবাচোন মোৰ মতে এইটো মিছা কাৰণ চোৱা 4/5 কি এটা পৰিমেয় সংখ্যা কিন্তু 4/5 এটা পূৰ্ণ সংখ্যা হয় জানো নিশ্চয় নহয় হয়নে 4/5 এটা পৰিমেয় সংখ্যা কিন্তু ই পূৰ্ণ সংখ্যা নহয় আশা কৰোঁ তোমালোকে কিছু পৰিমাণ হ'লেও বুজি পাইছা যদি অকণো কিবা বুজি পাইছা তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ